নমস্কাৰ খেলুৱৈসকলৰ ৰিটায়াৰমেণ্টৰ কথা আমি শুনি থাকোঁ কিন্তু আপোনালোকে হয়তো কোনোবা জাৰ্চি নম্বৰ ৰিটায়াৰমেণ্টৰ কথা বৰ বিশেষ শুনা নাই বিভিন্ন সময়ত বিভিন্ন খেলৰ খেলুৱৈসকললৈ সন্মান প্ৰদৰ্শন কৰি তেওঁলোকৰ জাৰ্চি নম্বৰটো ৰিটায়াৰমেণ্ট ঘোষণা কৰা হয় ইয়াৰ অৰ্থ হৈছে যে সেই জাৰ্চি নম্বৰটো সেই দেশৰ সেই পৰৱৰ্তী কোনো খেলুৱৈয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ক্ৰিকেট ইতিহাসত মাত্ৰ দুজন খেলুৱৈ এতিয়ালৈকে জাৰ্চি নম্বৰহে ৰিটায়াৰ্ড ঘোষণা কৰা হৈছে আৰু সেই দুটা ঘোষণা BCCI কৰিছে প্ৰথমজন খেলুৱৈ আছিল ইতিহাসত যাৰ জাৰ্চি নম্বৰটো ৰিটায়াৰ্ড ঘোষণা কৰা হৈছিল সেয়া হৈছে শচীন তেণ্ডুলকাৰ যাৰ জাৰ্চি নম্বৰ 10টো 2017 চনত BCCI ৰিটায়াৰমেণ্ট ঘোষণা কৰে অৰ্থাৎ এইটো এক প্ৰকাৰৰ সন্মান হয় যি সন্মান একেবাৰে বিৰল জাৰ্চি নম্বৰ আপোনাৰ ৰিটায়াৰমেণ্ট ঘোষণা কৰাৰ অৰ্থ হৈছে যে শচীন তেণ্ডুলকাৰ নাম 10 নম্বৰ জাৰ্চি নম্বৰে যেতিয়া ৰিটায়াৰমেণ্ট ঘোষণা কৰিছিল সেই দিনটোৰ পৰা কোনো ভাৰতীয় খেলুৱৈয়ে ভৱিষ্যত দিনত 10 নম্বৰ জাৰ্চি নম্বৰটো ব্যৱহাৰ কৰিব নোৱাৰিব শেহতীয়াকৈ BCCI মহেন্দ্ৰ সিং ধোনীৰ 7 নম্বৰ জাৰ্চিটো ৰিটায়াৰমেণ্ট ঘোষণা কৰিছে ইয়াৰ অৰ্থটো হৈছে যে ভৱিষ্যতে কোনো খেলুৱৈয়ে 7 নম্বৰ জাৰ্চি ভাৰতত ব্যৱহাৰ কৰিব নোৱাৰিব ক্ৰিকেট খেলত ইয়াৰ আগতে বিভিন্ন দেশৰ বিভিন্ন খেলুৱৈসকলৰ জাৰ্চি নম্বৰ ৰিটায়াৰ্ড ঘোষণা কৰা হৈছিল প্ৰথমজন খেলুৱৈ আছিল কানাডিয়ান আইচড হকি খেলা এজন খেলুৱৈ নামটো আছিল এছ বেলি তেখেতৰ জাৰ্চি নম্বৰটো প্ৰথমবাৰলৈ ইতিহাসত ৰিটায়াৰ্ড ঘোষণা কৰা হৈছিল আৰু তাৰ পিছত কোনো তেখেতৰ জাৰ্চি নম্বৰ ব্যৱহাৰ কৰিব পৰা নাছিল তাৰ পিছত আমেৰিকাত এজন খেলুৱৈ আছিল মাইকেল জৰ্ডান তেখেতে বাস্কেটবল খেলিছিলে আৰু তেখেতৰ জাৰ্চি নম্বৰ আছিলে 23 তেখেতৰ জাৰ্চি নম্বৰটো আমেৰিকাৰ বাস্কেটবল প্ৰতিষ্ঠানে ৰিটায়াৰ্ড ঘোষণা কৰিছিল আৰু ভৱিষ্যত দিনত মাইকেল জৰ্ডানৰ 23 নম্বৰ জাৰ্চি নম্বৰটো কোনো আমেৰিকান বাস্কেটবল খেলুৱৈ ব্যৱহাৰ কৰা নাই আৰু বিশ্বৰ বিভিন্ন দেশৰো এই সন্মান প্ৰদৰ্শন কৰি 23 নম্বৰ জাৰ্চি নম্বৰটো ব্যৱহাৰ কৰা দেখা নাযায় নাই গতিকে বিভিন্ন খেলত এই জাৰ্চি নম্বৰ ৰিটায়াৰ্ড ঘোষণা কৰা এটা পৰম্পৰা আছে কিন্তু একেবাৰে বিৰল হয় সাধাৰণতে এইটো নকৰে খুব পৰীক্ষাত আৰু এনেকুৱা শচীন তেণ্ডুলকাৰ মহেন্দ্ৰ সিং ধোনীৰ দৰে বা IS বেলিৰ দৰে খেলুৱৈসকলৰ জাৰ্চি নম্বৰহে ৰিটায়াৰ্ড ঘোষণা কৰা হৈছে গতিকে মহেন্দ্ৰ সিং ধোনী দ্বিতীয়জন ভাৰতৰ খেলুৱৈ আৰু বিশ্বৰ দ্বিতীয়জন ক্ৰিকেট খেলুৱৈ যাৰ জাৰ্চি নম্বৰটো ৰিটায়াৰ্ড ঘোষণা কৰা হৈছে গতিকে আপোনালোকে ইনফৰ্মেশ্যনটো ছেকেণ্ড পাৰ্টিতে জনাব ধন্যবাদ